নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ঘৰতে শুকান বুট কেনেকৈনো ভাজে তাৰে ভিডিঅ' এটা লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। ইয়াৰ বাবে মই এবাটিমান নিমখ আৰু এবাটি শুকান বুট লৈ লৈছোঁ। বুটখিনি মই ভালদৰে কাপোৰেৰে মোহাৰি চাফা কৰি লৈছোঁ যাতে ইয়াত পাউডাৰ লাগি নাথাকে। বুটখিনি লওঁতে আপোনালোকে ইয়াত থকা ভঙা বুট বা অন্য কিবা লেতেৰাখিনি আঁতৰাই ল'ব। এতিয়া এটা কেৰাহী আমি গৰম হ'বলৈ দি গৰম হোৱাৰ পাছত তাত নিমখখিনি দি দিম আৰু নিমখখিনি হেতাৰে ভালদৰে লৰাই দিম যাতে নিমখখিনি সমানভাৱে গৰম হৈ উঠে। কিছু সময় নিমখখিনি এনেদৰে ভজাৰ পিছত নিমখখিনি জৰ্জৰীয়া হৈ যাব আৰু তেতিয়া আমি বুজি পাম যে নিমখখিনি বুট ভাজিবৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া আমি এই নিমখখিনিত এমুঠিমান বুট ঢালি দি এইখিনি ভালদৰে হেতাৰে লৰাই থাকিম আৰু মনত ৰাখিব বুটখিনি দিয়াৰ পিছত হেতাখনেৰে অনবৰতে ইয়াক লৰাই থাকিব লাগে, নহ'লে বুটখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এনেদৰে বুটখিনি কিছু সময় ভজাৰ পিছত লাহে লাহে বুটখিনি ফাটিবলৈ ধৰিব। বুটবিলাক কি সুন্দৰকৈ ফাটিছে চাওকচোন বাৰু। এনেদৰে ফাটি যোৱা বুটবিলাক খাবলৈ খুব কোমল হয় আৰু খাবলৈ বহুত ভাল হয়। এয়া মোৰ বুট ভাজি হৈ গ'ল। এতিয়া মই এইখিনি নিমখৰ পৰা উঠাই থৈ দিম। ঠিক একেদৰে মই বাকী থকা বুটখিনিও ভাজি ল'ম। এনেদৰে শুকানকৈ ভজা বুটটো টেমা এটাত ভৰাই থ'লে বহু দিনলৈকে ভালে থাকে। আমাৰ ঘৰত এই বুটটো খাই সকলোৱে ভাল পায় আৰু সেইবাবে মই মাজে মাজে ভাজি টেমাত ভৰাই থৈ দিওঁ আৰু খাবলৈ মন গ'লে এইটো উলিয়াই পিঁয়াজ জলকীয়া কাটি অকণমান নিমখ তেল ছটিয়াই খোৱা হয়। বিশেষকৈ ঠাণ্ডাৰ দিনত এই বুট ভাজিটো খাই বহুত ভাল লাগে। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা নতুন দৰ্শকসকলক মই অনুৰোধ জনাওঁ যে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। এয়া বন্ধুসকল দেখিছে নহয় বুটবোৰ কি সুন্দৰকৈ ফাটি ওলাইছে। এয়া মোৰ আটাইখিনি বুট ভাজি হৈ গ'ল। বন্ধুসকল চাওকচোন বুটখিনি কি সুন্দৰকৈ ফাটি ওলাইছে। এতিয়া এই ভজা বুটখিনি মই এটা টেমাত ভৰাই থৈ দিম। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।